ডিঙৰ ঐতিহাসিক পূজাবাৰী দহমিঘাটত দেৱী প্ৰতিমাৰ বিসৰ্জন। আজি বিজয়া দশমী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিঙৰ পূজাবাৰী দহমিঘাটত ইতিমধ্যে আৰম্ভ হৈছে দেৱীৰ বিসৰ্জনৰ পৰ্ব। ডিঙৰ মুঠ 20খনৰো অধিক পূজা মণ্ডপ দিয়া হয় এই দহমিঘাটত। এটাৰ পাছত এটাকৈ মূৰ্তিসমূহ বিসৰ্জন দিয়াৰ কাৰণে লৈ অনা হৈছে আৰু বহুকেইটা মূৰ্তি ইতিমধ্যে বিসৰ্জন দিয়া সম্পূৰ্ণ হৈছে। ইপিনে ডিং ৰাজ চক্ৰৰ ফালৰ পৰা আৰু ডিং আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজত দেৱী প্ৰতিমা বিসৰ্জন দিয়া হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নহয় তাৰ বাবে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে। জুবিয়াৰ পৰা মুকছিদুল ইছলামৰ ৰিপৰ্ট, নিউজ ইণ্ডিয়া 12।